সিদ্ধু মোচেৱালাৰ ঘটনাৰ পাছতে আৰু এটা CCTV ফুটেজ এতিয়া পোহৰলৈ আহিছে। কিন্তু এই CCTV ফুটেজে কিমান দূৰলৈকে হত্যাকাৰীক ধৰিবলৈ সক্ষম হ'ব সেইটো খালি পাছতহে গম পাম। কিন্তু এইটো কথা হয় যে তেখেতৰ গাড়ীৰ পাছফালে প্ৰায় 3খন গাড়ী পিছা কৰিছিল। সিদ্ধু মোচেৱালা ঘৰৰ পৰা ওলোৱাৰ পাছতেই এই 3খন গাড়ী তেওঁৰ গাড়ীৰ পাছত লাগি গৈছিল। আৰু ইতিমধ্যে এখন বলেৰ' কাৰ, যোনখন বলেৰ' আমি CCTV দেখা পাইছোঁ, সেই গাড়ীখন অপৰাধীয়ে এটা জনশূন্য জেগাত ৰাখি থৈ যায় আৰু পুলিচে সেই গাড়ীখন উদ্ধাৰ কৰে। লৰেন্স বিষ্ণয়হঁতৰ গেঙে এই কথা স্পষ্ট কৰিছে যে তেখেতে এই মৃত্যুৰ লগত জড়িত আছে বুলি, কিন্তু তথাপিও পুলিচে নিজৰ ইনভেষ্টিগেশ্যন চলাই আছে। তেওঁলোকৰ এজন গেঙৰ মেম্বাৰেই এই কথাষাৰ নিজৰ ফেচবুক পোষ্টত শ্বেয়াৰ কৰিছিল আৰু তেতিয়াৰ পৰাই লাগি গৈছিল জনসাধাৰণৰ মাজত এটা হুলস্থুল। সঁচা হত্যাকাৰীক ধৰিবলৈ পুলিচৰ চেষ্টা চলি আছে আৰু লৰেন্স বিষ্ণয়ক জেৰা অব্যাহত ৰাখিছে পুলিচে। চাওক এই CCTV ফুটেজটোলৈ আৰু মন কৰক তেখেতক কিমান বেয়াকৈ ঘৰৰ পৰাই পিছা কৰি আহি আছিল সেই গাড়ীকেইখনে। চাওক কেনেকৈ 3খনকৈ একেলগত আহি আছে আৰু তেখেতৰ গাড়ী পিছফালে লাগি গ'ল। প্ৰত্যেক মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰবোৰ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।